वो लोग ना मुझे पीटने के लिए तो अंदर ले जा रहा था। गुड मर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल किंकर ब्लॉग्स। तो आशा करो आपलोगे भाले आछे। तो मैं बहुत ভাল आছো। तो माने आज भिडिओ तो ब्लॉगिंग নহয়। तो मैं आज लैसो এটা বেলেগ কথাৰ ওপৰত মানে ডিসকাস কৰাৰ নিচিনাকৈ আইছো আৰু। তো নেপালৰ পৰা এজন মানুহ আহিছিলে মানে এজন ল'ৰা আহিছিলে মানে ৰাইড কৰিবৰ কাৰণে সাইকেলেৰে। তো উত্তৰাখণ্ডত তো তে আহি পাওঁতে মানুহ এজনক লগ পাইছিলে। তো সেয়াক লগ পাই কেনে মানে আৰু ৰখাইছিলে, ৰখাই কেনে চাহ ঠাহ খাবৰ কাৰণে সুধিছিলে। চাহ খাব ক'ল, চাহ ঠাহ খালে, খোৱাৰ পিছত ভাত খাব মানে খোৱালে, ভাত চাত খোৱালে। তো খালে, তো খোৱাৰ পিছত আকৌ মানে তাৰ লগত মানে উল্টা পুল্টা ব্যৱহাৰ কৰিব ধৰিলে। তো কৈছে তুমি ফেক হয়, অমুক হয়, তো ফেক মানুহ হয়, ইয়াত এনেই ঘূৰি আছা উল্টা পুল্টা কৰি মানে বহুত কিবা কিবি কৈছে আৰু। তো তাৰপিছত মানে হেৰি হ'ল আইডি প্ৰুফ বিচাৰিলে, দেখালে তাৰ মোবাইলত যোনটো ডকুমেণ্ট কৰা আছিলে সেইবিলাক দেখাই দিলে। ডিজিলকাৰত নাকি আছিলে সেইবিলাক দেখাই দিলে ফটো। কিন্তু সেইবিলাক ফটোত মানে সেই মান্তি হোৱা নাই, ডুপ্লিকেট বুলি কৈ কেনে মানে অৰিজিনেলটো বিচাৰি আছে। তো সি ভাই ৰাইড কৰি আছে, ভাই ইমানটো কেৰি কৰি লৈ নুঘূৰে। যদি হেৰাই যায় আধাৰ কাৰ্ড বা ভোটাৰ আইডি হেৰাই, আধাৰ কাৰ্ডটো ধৰিতো পোৱা যাব, তো ভোটাৰ আইডি হেৰাই গ'লেতো দুবাৰ নাপায় ন, তো ডুপ্লিকেটহে পাব বনাব। তো সেইটো কাৰণে কেৰি লৈ কৰা নাই হয়তো। আৰু ডিজিলকাৰত আছে যিটো, আৰু তেখেতে কৈয়ে আছে মই যে বাৰ বাৰ কৈ আছে নেপালৰ পৰা আহিছোঁ অমুক তমুক। আৰু সেইকাৰণে মানে সি কান্দি কান্দি কৈ আছে যে ইণ্ডিয়াৰ মানুহবিলাক একদম বেয়া অমুক তমুক কৈ আছে। তো আমাৰো বেয়া লাগে কাৰণ আমিও ইণ্ডিয়ান হয় ন। তো সেইটো কাৰণে বেয়া লাগে। তো প্লিজ তেনেকুৱা ব্যৱহাৰ নকৰিব মানুহৰ লগত, টুৰিষ্টৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিব। কাৰণ কিয় ইমান দূৰৰ পৰা মানুহ এজন আহিছে, কাৰণ সিয়াক আমাৰ কিবা কৰাটো গাইড কৰাটো আমাৰ কৰ্তব্য, মানে সন্মান কৰাটো আমাৰ কৰ্তব্য। কাৰণ যিখিনি সন্মান কৰিব নাজানিলে তাক বেয়া ব্যৱহাৰ কৰিব নালাগে। তো সেইটোৱে, বেয়া ব্যৱহাৰ কৰিলে বেয়া লাগে ন। তো গোটেই এজন মানুহৰ কাৰণে চাওক, এজন না দুজন আছিলে তাহাঁতে, দুজন মানুহৰ কাৰণে গোটেই মানে ইণ্ডিয়াটোকে বেয়া বুলি কৈ দিলে। ইণ্ডিয়াৰ মানুহবিলাক বেয়া আৰু কি ব্যৱহাৰ বেয়া, তাৰমানে উল্টা পুল্টা কিবা কিবি কয় বুলি কৈ আছে। তাৰ কাৰণ বেয়া লাগে না, অভিয়াছলি সেইটো বেয়া লাগিব। তো সেইকাৰণে প্লিজ যিসকলে ধৰ এই ভিডিঅ'টো চাই আছে, প্লিজ সেইসকলে প্লিজ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো একদম পূৰা। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে বিন্দাছ চাওক। আৰু ভিডিঅ' ক্লিপবিলাক দেখুৱাই দিম আপোনালোকক, আৰু ল'ৰাজনে কি কি কৈছে, ক'ত আহিছিলে, আৰু তাৰ উত্তৰাখণ্ডৰ পুলিচে তাক বহুত হেল্প কৰিছে। আৰু পাব্লিক লগতে আহিছিলে, ওচৰত দুই এজন মানুহ আহিছিলে। তো বাইদেউ এটা আহি কাৰণে তাক বহুত হেল্প কৰিলে, পুলিচৰ তাত লৈ গ'লে বা কমপ্লেইন চমপ্লেইন কৰা দিলে, বহুত হেল্প কৰিছে আৰু। তো চাই থাকক, মই দেখুৱাই আছোঁ ভিডিঅ'টো। উত্তৰাখণ্ডৰ পুলিচে বহুত ছাপৰ্ট কৰিছে বুলি কৈছে মানে ভিডিঅ'ত দেখাইছে, ভিডিঅ'টো চাইছোঁ, বহুত ছাপৰ্ট কৰিছে। সেইটো আমাৰো ভাল লাগিছে, উত্তৰাখণ্ডৰ পুলিচে বহুত ছাপৰ্ট দিছে। আৰু লগত দুজনী বাইদেউ আৰু দাদা এজন আছিল বুলি কৈছিলোঁ। তো তাহাঁতেও বহুত হেল্প কৰিছে তাক। তো সেনেকৈ হেল্প কৰিব লাগে, কাৰণ কিয় এই দুজন মানুহৰ নিচিনা সেনেকুৱা দুজনৰ কাৰণে গোটেই ইণ্ডিয়াখন মানে বদনাম হোৱাটো ভাল কথা নহয়, আৰু ভাল নালাগে তেনেকুৱা। তো চাওক ভাই, যোনে এনেকুৱা কাম কৰিব খোজে প্লিজ এনেকুৱা নকৰিব। কাৰণ কিয় অকল তোহঁতৰ কাৰণে নাচালে নহ'ব, কাৰণ কিয় গোটেই ইণ্ডিয়াখন মানে বদনাম এটা হৈ যায় ন। তো বাহিৰা কাণ্ট্ৰিৰ পৰা মানুহ আহিছে, তো আমি তাক শ্ৰদ্ধা কৰাটো আমাৰ কৰ্তব্য, সন্মান কৰাটো আমাৰ কৰ্তব্য। কাৰণ কিয় তাক আহিছে বাহিৰৰ পৰা ঘূৰিবৰ কাৰণে আহিছে, জেগা চাবৰ কাৰণে আহিছে, ট্ৰেভেল কৰি আহিছে চাইকেলেৰে, তো বা গাড়ীৰে আহক বা যেনেকৈ নাহক কিয়। তো আমি তাক জেগাখিনি দেখুওৱা বা যিমানখিনি সম্ভৱ হয় দেখুৱাব লাগে। তো তাৰ উল্টাকৈ মানে তাক গালাগালাজ কৰিব নালাগে আৰু বেয়া ব্যৱহাৰ কৰিব নালাগে। কাৰণ বুজি পোৱা নাই কিয় তেনেকুৱা মানুহৰ মানে মাইণ্ডবিলাক কিয় এনেকুৱা নাজানো। উত্তৰাখণ্ডৰ বুলি কৈছে, কিন্তু একজেক্টলি ক'ৰ হয় নাজানো, কিন্তু ল'ৰাজনে কোৱা মতে উত্তৰাখণ্ডৰ বুলি কৈছে। তো তাৰ হোটেল আছিলে, আৰু তাত হোটেলত ৰখাইছিলে, চাহ ঠাহ খুৱাই দুৱাই কেনে আৰু মানে জোতা দিব আৰম্ভ লৈছিলে। তো বেচাৰা কান্দি দিছে, কাৰণ কান্দিব দে, অভিয়াছলি কান্দিব, কাৰণ অকলে আহিছে, অকলে এজন মানুহ আহিছে, ইমান দূৰৰ পৰা ট্ৰেভেল কৰিছে, আৰু নেপালৰ পৰা ইণ্ডিয়া আহিছে। তো ট্ৰেভেল কৰি চাইকেলেৰে ন, তো অকলে আৰু আহিছে যদি ইয়াৰ মানুহ কেনেকুৱা ব্যৱহাৰ কেনেকুৱা নাজানে। চ' তাহাঁতৰ মানে সেই আৰু আহিছিল, আহি কাৰণে তেনেকুৱা যদি মানে কিবা কৰে, গালাগালিজ কৰে, মানে দম চম দিয়ে, তো ভয় খাবই না, অৱশ্যে ভয় খাব। আমিও যদি বাহিৰত যাওঁ তেনেকুৱা আমাক দম চম দিয়ে, আমিও ভয় খাম না। তো সেইটোৱে, প্লিজ তেনেকুৱা নকৰে। আৰু মানুহ দুজনে থানাত গৈ কেনে ক্ষমা খুজিছে, আৰু কৈছে ল'ৰাজনে ক্ষমা খোজা বুলি ক'লে, আৰু ভাল লাগিল তেতিয়াহে অলপমান মনটো। তেতিয়া মানে ক'লে যে আৰু কিবা কিবি ক'লে, আৰু তেতিয়া আৰু মনটো ভাল লাগিছে। তো আপোনালোকক ক্লিপটো দেখাম আপোনালোকে, তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু এতিয়া মই আপোনালোকক ক্লিপটো দেখুৱাম, তো ক্লিপটো চাওক।
आप फोन बंद करने की क्यों बोल रहे हैं भैया? मैं फोन क्यों बंद करूँ? भाई मैं तेरे को कह रहा तो अपनी ओरिजिनल। अरे भैया मैं मोबाइल में दिखा रहा हूँ ना आपको, मैं ओरिजिनल कहाँ लूँ? मैं ट्रैवल कर रहा हूँ। अगर तेरे से कोई आप लोग कह रहे क्या भाई? आपके बारे में आपको नेपाल के बारे में आप कह रहे हैं मैं नेपाली हूँ, नेपाली मूल का आदमी हूँ। आप सबको सही है नेपाल का आदमी है। मेरे तो अभी मैंने सब आईडी दिखा दिया ना भैया, दिखा दिया ना। हाँ ठीक है भाई, हम ये कह रहे कि आपको कैसे नेपाल के बारे में कुछ पूछा? आप कैसे मान लेंगे आप नेपाल? भैया हम उधर बॉर्डर से बिलोंग करता है। आप क्या बोले? पशुपतिनाथ का दर्शन किया है, मुझे हॉस्पिटल दीजिए, मैं फोटो भी दिखाऊंगा। उन लोगों ने ना मेरा फेस खींच के रखा है पुलिस वालों को दिखाने के लिए। मैंने ना आइडेंटिटी सब कुछ दिखा दिया। अभी ओरिजिनल मांग रहा था, मेरे पास ओरिजिनल मतलब वो मैंने कैरी किया ना, ये डिजी लॉक में रखा है। हाँ मेरे फोन में है सब कुछ है। वही नहीं समझ रहा ना। अभी वो लोग तान रहे थे, कोई करता है गाइस यार। वो लोग ना मुझे पीटने के लिए तो अंदर ले जा रहा था। लोग ना मुझे पीटने के लिए, बहुत बुरा लगा यार। आज तक ना कभी भी ऐसा नहीं हुआ। उन लोगों ने रोका रास्ते पर चाय पिलाने के लिए, उसके बाद खाना भी दिया, उसके बाद सब कुछ पूछा, उसके बाद ना खाना खिलाने के बाद मारा भी नहीं मारा मारू था वो अंदर। ये भाई साहब नेपाल से जाना चाह रहे थे, इनके साथ मिसबिहेव किया वालों ने। मैं कह रही हूँ कि कंप्लेंट लगाते खाने भी आते हैं, उनका फोटो है। हाँ मैं ना कभी भी ऐसा इमोशनल नहीं होता, पर ये सबसे ज्यादा हर्टिंग वाला पार्ट था ना। कुछ नहीं खाने को मिला। पहले चाय पिलाने के लिए रोका। कहाँ पे? यही पास में। कहाँ पे? यही पास में। उसके बाद नाम नहीं पता सर। मतलब ना सर पिलाने के लिए रुका, मैं राइट में था। उसके बाद मुझे खाना भी खिलाया। मैंने सुबह से कुछ भी नहीं खाया था। दारू तो नहीं पिया था, मुझे नहीं पता। होटल है। किस चीज का? खाने का। और उसने ना ऐसा किया, मैं सुबह से रोटी खा के आया, यहाँ पास में है, मैं लेकर जाता हूँ। और उसके बाद ना उसने ना क्या কেনেকুৱা পায় ভিডিঅ'টো ক'ব। আৰু আই হোপ আপোনালোকে ভিডিঅ'টো বুজি পালে কি ক'ব বিচাৰিছোঁ। আৰু ভিডিঅ'টোত চাই কেনে লাইক এটা, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব। আৰু যদি মানে ভিডিঅ'টো চাইছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিয়ক, কাৰণ কিয় এনেকুৱা যিসকল কৰে তো তেওঁলোকে প্লিজ এনেকুৱা যেন নকৰে। আৰু মই অনুৰোধ কৰিছোঁ আপোনালোকক এনেকুৱা নকৰিব, বাহিৰৰ পৰা মানুহ আহিলে এনেকুৱা ব্যৱহাৰ নকৰিব। তো সেইটোৱে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক সকলোকে। তো এই আৰু লগ পাইছোঁ অন্য এটা ব্লগত। তো আজিলৈ বাই বাই।